মই পাৰ্থ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পাৰ্থ চাংমাইলৈ। আজি ডেইলি ব্লগৰ প্ৰথম এপিছড দিছোঁ। চাওকচোন মোৰ ভিডিঅ'টো, যদি ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। যাওঁ দোকানলৈ যাওঁ, কামলৈ যাওঁ। এতিয়া বৰষুণ দি আছে, তেওঁ বৰষুণত তিতিতে যাব লাগিব আৰু উপায় নাই, টাইম বহুত হৈ গৈছে। ওলাই যাওঁ আৰু আমাৰ ঘৰলৈ ওলাই যোৱা ৰাস্তাটো গৰু আহি আছে। ৰাস্তাটো বৰ বেয়া হৈ যায় আৰু বৰষুণ দিলে। চাই থাকক ভিডিঅ'টো, ৰাস্তাটো গৈ আছোঁ। তিতি আহি পানি দোকানতো পাইছোঁগৈ আৰু পালোঁহিয়ে, বেছি দূৰ নাই আৰু 1 মিনিটমান লাগিব। দোকানৰ ভিতৰতে নাই, ভিডিঅ' কৰিছোঁ, চাই তিতি আহি দোকান পালোঁহি আৰু দোকানখন খুলি লওঁ। খুলি পানি ঢেৰ কাম আছে, কৰি আছোঁ। যি কাম কৰিম তাকে দেখাম আৰু চাই লওক ভিডিঅ'টো। হেলমেটটো খুলি থৈ লওঁ টেবুলৰ ওপৰতে, তাৰপিছত চাই থাকক আৰু কি কৰিছোঁ কি নাই কৰা। এতিয়া বৰ্তমান গাড়ী চাড়ীবিলাক উলিয়াই লওঁ ধুনীয়াকৈ, তাৰপাছত আৰু চাই থাকক ভিডিঅ'টো। দোকানখন ঝাৰু দি লৈছোঁ, ঝাৰু দি পানি ধূপ চুপ জ্বলাব লাগিব, চাই থাকক আৰু। মই আজিলৈকে ব্লগ ভিডিঅ' বনাই পোৱা নাই, যদি কিবা ভুল হয় ক্ষমা কৰি দিব আৰু নিজৰ ঘৰৰ ভাইটি বুলি ভাবি। কমেণ্টত বেয়াকৈ গালি চালি নিদিব আৰু দেই, কৈ দিছোঁ, বহুত দুখ পাম মানে মনত। পূজা দিবৰ কাৰণে পানী চানী আনি লওঁ, পানী চানী আনি পানি আৰু ইডোখৰক দেখাইছোঁ, চাই থাকক। পানীটো আনিবলৈ যাওঁ মই। পূজা চূজা দি লওঁ আৰু তাৰপিছত কথা পাতিছোঁ আপোনালোকৰ লগত। এতিয়া চাই থাকক আৰু মিউজিকটো লগাই দিছোঁ। কালি আমগুৰিলৈ ব্লগ বয়িং কৰিবলৈ নিয়া ব্লগটো এতিয়া বৰ্তমান ফিটিং কৰি আছোঁ, চাই থাকক কেনেকৈ ফিটিং কৰোঁ। এতিয়া ইঞ্জিনটো ফিটিং কৰি লওঁ। এইটো ৰডিঅ' ইঞ্জিন হয়, মানে ৰডিঅ' ইঞ্জিনত ডাবল ষ্টেট বাট এক্সট্ৰাকৈ খোল খাই যায়, মানে ইঞ্জিনটোৰ লগতে লাগি নাথাকে। ফিটিং কৰোঁতে বৰ কষ্ট হয়, এইবোৰ যি টিখন হেৰি কৰিব লাগিব লাগে। চাই থাকক ভিডিঅ'টো কেনেকৈনো ফিটিং কৰোঁ। ব্লকটো ফিটিং কৰি ল'লোঁ, গাড়ীখনত ধুনীয়াকৈ এইটো ফিটিং হৈ গ'ল। এইটো পিষ্টনটো কমপ্লিট, ইঞ্জিনটো ফিটিং হৈ গ'ল বাৰু। তাৰপাছত ইঞ্জিনটো গাড়ীখনত তুলিব লাগিব। আজি নতুলোঁ, পাছত তুলিম। আজি এনেকৈ
ইমান বৰষুণ দি আছে, দোকানৰ ভিতৰত বহিও আমনি লাগিছে, ওলাই সময়ো যাব পৰা নাই। মোবাইলডালটো চাৰ্জ নাইকিয়া হৈছে আৰু মোবাইল টিপিও আমনি লাগে ন। চব কেনেকুৱা বৰষুণ দি আছে, বৰষুণত টিপি গৈ আছোঁ আৰু ভাতটো খাই আহোঁগৈ। ভোক লাগিছে মানে, বহুত ভোক লাগিছে। ভাতটো খাই লওঁগৈ আৰু তাৰপিছতহে ভিডিঅ' বনাওঁ আৰু ভাতটো খাই উঠি ভিডিঅ' বনাইছোঁ, চাই লওক ভালকৈ। ভাতটো খাই আহিলোঁ, ভাত চাত খাই পিনি এতিয়া অকণমান বহি আছোঁ। ভাতটো খাওঁতে ভিডিঅ' নবনালোঁ বাৰু, ভাতটো খাওঁতে মানে অকণ লাজ লাগে আৰু মোৰ ভাগৰ, সেইকাৰণে ভিডিঅ' নবনালোঁ আৰু। এতিয়াও কাম চাম নাই, বহি আছোঁ। কাম আৰু আহিছিলে, কৰিলোঁ, কৰি পিনি এতিয়া বহিছোঁ আৰু অকণমান ৰেষ্ট লৈছোঁ। কাম আছে বাৰু, এইপিনে পৰি আছে কাম দুটামান এইকেইটা বনাবলৈ আছে। কালি যোনটো টি নিছিলোঁ পোনাবলৈ, টিটো পোনাবলগীয়াটো নহ'লে, কালি নোৱাৰিলেই। এতিয়া লগৰটোৱে লৈ গৈছে, সি পোনাই মেলি আনিব, তাৰপিছত আৰু বনাম আৰু। বনাৰ পিছত আহি আছে, সি পাবহি আৰু বেছিদিন নাই। বহি আমনি লাগি আছে আৰু মনোজ ভাই ভিডিঅ'কে চাই আছোঁ আৰু। মনোজ ভাই আজি আপলোড দিছিলে যোনটো ভিডিঅ', সেইটোকে চাই আছোঁ। মনোজ ভাই ভিডিঅ'বোৰ চাই ভাল লাগে বাৰু, চাই আছোঁ আৰু আপোনালোকেও চাব। যিটো বস্তু নিছিলে পোনাবলৈ, সেইটো বস্তু এইটো আহি পালেহি, টিটো। এইটো এখন স্কুটি, এখন হোণ্ডা ফিটিং হ'ব এতিয়া। চাই থাকক ফিটিং বাৰু। টিটো ফিটিং হৈ গ'ল, এইটো ধুনীয়াকৈ চকা ফিটিং কৰি দিলোঁ, ক্লিয়াৰ হৈ গ'ল। এতিয়া বৰ্তমান মবিলটো ডেন কৰি লওঁ। মবিলটো ডেন কৰাৰ পিছত আকৌ আৰু দুটামান কাম আছে, কৰি আছোঁ, দেখাই আছোঁ, আপোনালোকক চাই লওক। এতিয়া এয়াৰ ফিল্টাৰটো চফা কৰি লওঁ, খুলিবলৈ হ'লে এয়াৰ ফিল্টাৰটো খুলি লওঁ এতিয়া মানে। তাৰপাছত এতিয়া চাই থাকক। চিটটো ফাটিলে যে চিট কভাৰ এটা লগাই দিব লাগে বুলি কৈছে। চিট কভাৰ এটা লগাম এতিয়া, ষ্টেবল মাৰ টাইপৰ চিট কভাৰ হয়, ধুনীয়া ডিজাইনত আছে। চাব ৰ'ব মোৰ লগাই থাকোঁতে।
স্কুটিখনত মোবিলটো ভৰাই লৈছোঁ ভৰাই পানী হৈ গ'ল আৰু কাম নাই আৰু স্কুটিখনৰ কাম খতম হ'ল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই